হয় তৰাপাত চাই লওক ইয়াতে পিঠা বনোৱা হয় পৰ্বত লাগিছে নে প্ৰাৰ্থনা কৰি লওঁ কাতি বিহু শুভেচ্ছা থাকিল তুলসীৰ তলে তলে মেঘ পহু চৰে তাকে দেখি ৰামচন্দ্ৰ হৰ ধন ধৰে নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি হৈছে কাতি বিহু আৰু তুলসীৰ তলৰ বন্তি গছত যাতে আপোনালোকৰ সুখ সমৃদ্ধি কঢ়িয়াই আনে তাকে কামনা কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াত তৰাপাত কাটিবলৈ আহি আছোঁ ইয়াৰ লগত আমাৰ ডেকা ল'ৰাহঁত আহিছে এইটো এতিয়া আমি তৰাপাতটো কাটি আহি লওঁ আপোনালোকক দেখাম কি পাত সেইবিলাক বলক ভিডিঅ'টো আৰম্ভ কৰি গৈ থাকোঁ এতিয়া বননি আহিবলগীয়া হৈছে আপোনালোকৰ পৰিৱেশ চাওক এইবোৰ এয়া মিচিঙাও আছে চাওক এয়া হয় তৰাপাত আৰু অলপ ভাল দেখিম আৰু ইয়াত কি বুলি লিখিছে চাওক যে বাৰীৰ ভিতৰত বেতগাছ ঔটেঙা নানা শাক আছে প্ৰৱেশ নকৰিব এতিয়া মালিক চাই লওক এয়া আমি মালিকৰ পৰা এতিয়া পাৰ্মিশ্যন ল'লোঁ আৰু এতিয়া তৰাপাত ক'ত আছে এইবিলাক বাৰু সৰু সৰু এতিয়া গৈ থাকোঁ ভাল ভাল চাই কেইডালমান কাটিব লাগিব যিহেতু আমি কাতি বিহুত তৰাপাত বা তৰা পিঠা তৰাপাতৰ পৰা তৰাপাতৰ লগত বনোৱা তৰা পিঠা খাব লাগে গতিকে আপোনালোককো দেখাই আছোঁ চাই থাকক য'ৰ পৰা পাওঁ ভাল চাই পাত কেইটামান কাটিব লাগিব এইবিলাক হৈছে তৰাপাতবিলাক এইবিলাক এয়া হয় তৰাপাত চাই লওক ইয়াতে পিঠা বনোৱা হয় আৰু এই বিখিলা পাত কাটিবৰ কাৰণে জলে তলে আহিছোঁ এই তাতে এখন ফলক আৰি থোৱা আছে ইয়াতো এখন আৰি থোৱা আছে আৰু এতিয়া আমি আকৌ এটা বেলেগ জেগাত আহি আছোঁ কিছুমানে পাত কাটি লৈ গ'ল আৰু আমি এতিয়া পাছবেলা আহিলোঁ এতিয়া আমাৰ ডেঞ্জাৰ জেগাত আহি আছোঁ এতিয়া আমি ইয়াৰ পৰাই এইবিলাক পাতবিলাক কাটিব লাগিব চালক দেই পৰ্বত লাগিছে নে আমাৰ আচলতে কাতি বিহুত ইয়াৰ পিঠা ইয়াৰ পিঠাও নাই আৰু কেনেকেনো পিঠা বনাই তাকো দেখাওঁ আপোনালোকক চাই থাকিব আৰু ইয়াৰ হৈছে তৰাপাত আৰু তৰাপাতৰ পৰা তৰা পিঠা আৰু ৰাতিপুৱা সকলোৱে মিলি যদি আৰু ৰাতিপুৱা চাহকাপটো খাব লাগিব বিহু বুলি লগতে আমাৰ ইয়াৰ গোটেইকেইটাই কাটি আছে আৰু ভিতৰত সোমাই লৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে এতিয়া এয়া আমাৰ কাটি মেলি হৈ গ'ল এতিয়া ঘৰত যাওঁ আৰু ভিডিঅ'টো চাব আৰু এতিয়া গৈ আছোঁ আৰু ৰাস্তা সাংঘাতিক ৰাস্তা দেই ভয়াৱহ তথাপিতো উপায় নাই বিহুটো ভালকেনে পিঠা এটা যদি সেইটো পিঠাকে নবনাওঁ তেনেহ'লে ভাল নালাগে আৰু আমি এইখন হান্দিতে আছিলোঁ ইমান ডাঙৰ হান্দি সেইখন চালক আৰু এতিয়া এয়া মুকলিলৈ আহিলোঁ আৰু এতিয়া আমি তুলসী ভেটিটো বনালোঁ আপোনালোকে চাই দিব এয়া তুলসী ভেটি বনাবলৈ লৈছোঁ আগতে আছিলে বাৰু এতিয়া মুঠতে পৰিষ্কাৰ কৰি ভালকেনে হেৰি কৰিম আৰু চাই দিব ভিডিঅ'টো নাৰ্জী ফুলৰ কাষতে আছে আৰু যোৱা বছৰে হয় এতিয়া মুঠতে পৰিষ্কাৰ কৰিম অলপ আৰু সেয়া চব জেগাটো মস্ত আমাৰ পোৱালীয়ে কষ্ট কৰিছে কিন্তু দেই ভেটি বনাই হৈ গৈছে এতিয়া গধূলা লগ পাম
আমাৰ ইয়াৰ চিষ্টাৰ আছে মমবাতি জ্বলাইছে এতিয়া এয়া এজোপা আৰু তুলসী আৰু গধূলা হ'লে ভালকৈ দেখা পোৱা নাই তুলসী তলত অলপ প্ৰাৰ্থনা কৰি লওঁ আৰু ইফালৰ পৰা ঠাণ্ডা উঠা ল'বৰ কাৰণে হেৰি এটা বুদুকণা মুখে হেৰি হ'ব সকলোলৈকে কাতি বিহু শুভেচ্ছা থাকিল সকলোৰে মংগল হওক আৰু কাতি বিহুত চাকি জ্বলোৱাৰ দৰে সকলোৰে জীৱনটো উজ্জ্বল হৈ থাকক শান্তি কৈছে যাতে সকলোলৈকে শান্তি সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ জ্বলোৱা হৈ গ'ল আমি এতিয়া সিমানে আৰু আছিলে আৰু ভিডিঅ'টো ইমানকৈ দেখালোঁ আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু